Hello guys, আজি আমি শিকিম how to install Windows 7. Windows 7 কেনেকৈ ইনষ্টল কৰে তাকে আজি আমি শিকিম। ফাৰ্স্ট বুট আমি যদি আমি পেন ড্ৰাইভ এটি ফৰমেট মাৰো তেতিয়ালে ফাৰ্স্ট বুট আমি পেন ড্ৰাইভ সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত আপুনি এন্টাৰ কৰি দিয়ক। ফাৰ্স্ট বুটটো সিলেক্ট কৰক। SanDisk মোৰ পেন ড্ৰাইভটোৰ নাম SanDisk হয়। So আমি SanDisk সিলেক্ট কৰি লৈছো। নেক্সট আমি এন্টাৰ কৰি দিম। ওয়েট অলপ টাইম। নেক্সট স্টেপ আমাৰ এটো আহিব। ইয়াতে আমি কৰিব নালাগে তো ইংলিশ ইউনাইটেড ষ্টেটে থাকিব দিয়ক। নেক্সট ইনষ্টল নাও। তাৰ পিছত আমাক যদি 32 বিট লাগে 32 বিট সিলেক্ট কৰক। 64 বিট লাগিলে 64 বিটটো সিলেক্ট কৰি দিলে হ'ল। এতিয়া আমি মাৰিম 32 বিট আল্টিমেট। আল্টিমেট সিলেক্ট কৰি লৈছো। আল্টিমেট 86 মানে 32 বিট হয়। সো নেক্সট I accept the license terms. Customize install. The custom install. এতিয়া আমি ইয়াতে হাৰ্ড ডিস্কটো টোটালি ফৰমেট মাৰি ল'ব লাগিব। ফৰমেট ইয়াতে আমি পাৰ্টিশন বনাম। সিটো আমি 100 বনাই দিম। সিটো আমি 100 বনাম। এপ্লাই ওকে। বাকি দুটা পাৰ্টিশন আমি সমান সমান ভাগ কৰি দিম। One 85 1 2 3 3 এপ্লাই। নেক্সট এটো এপ্লাই কৰি দিলে হ'ল। নে নিউ এপ্লাই ওকে হৈ গ'ল। আমাৰ পাৰ্টিশন ৰেডি। ফৰমেট ওকে। ওকে 97ত আমাৰ উইন্ডোজটো লোড হ'ব। 97 টো আল্টিমেটলি আমাৰ সি ড্ৰাইভ হৈ গ'ল। তো আপুনি নেক্সট কৰি দিয়ক। এটো 100% কমপ্লিট হ'ব লাগিব।
100% complete. So restart lobo machine to. Next step, type a username. ইয়াতে নিজৰ নাম দিলেও দিব পাৰে, ইউজাৰ লিখিলেও লিখিব পাৰি। USER user. Type a computer name, PC. Next. এটা country to select করে দিও, date time or কারণে চেন্নাই, কলকাতা, মুম্বাই, নিউ দিল্লি। Next, skip. এতিয়া আমাৰ কম্পিউটাৰ ৰেডি। যদি ভিডিঅ'টো ভাল পালে লাইক, সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।